বস্তু সেইদিনা হাতে দিছোঁ দেই বেয়া নাপাবি অকল ভাজি বনোৱা হাতাখন আকৌ ভাতত লগাই দিলে বেয়া হ'ব নহয় আমি কিবা বনাইছা বুলি কৈছিলা নহয় মই আমি চাটনি বনাম এতিয়া নাই হোৱা তই জলকীয়া খাব নোৱাৰিবি সেইখিনি জল নিমখ খাবি নেকি ৰাতিকে মাংস আনিম দেই ৰাতিকে পাপাই পইচা আনিব নহয় তেতিয়া মাংস আনিম আৰু এতিয়া পইচা নাই দেই মুখত ভাত লাগিব নহয় হ'ব তই কিতাপ লগে যা এতিয়া কাহিকেইখন ধুবলৈ আছে দেই I B C D E F G H I J K L M N O P কিহেনো পাই জানো হ'ব এতিয়া নিজে মই ভাতকেইটা খাই লওঁ মা কি হ'ল যা অকণমান ভাতকেইটা বেছিকৈ লগাওঁ ওচৰ মানুহজনীয়ে আজি মাংস অকণ বনাইছিলে বুলি কৈছিলে নহয় নিয়ে তাই মাংস অকণো এই ভালকৈ খাই লওঁ আৰু ইমান লাও মাছ সিহঁতে এতিয়া ফুলবোৰ কপানো আনে জানো এজনীয়ে এদা অকল হাঁহি থাকে হ'ব এৰিলোৱে নিজৰ ভাতটো খাওঁ নহয় এইটো পাৰ ভাতটো নাই ধুই দিম আৰু অকণমান দেৰিকৈ ধুম লাহে লাগে পাই এইবোৰ ধুই দিলে ছোৱালী হেৰি টেপৰ পৰা পানী আহিছে পানী আনি দিব যা নহয় টেপৰ পৰা ইমান দাম পাইছে এইজনীয়ে আকৌ চাটনিকণকে বনাই লওঁ এইজনী আৰু কি এইবোৰ হেৰি ভাজিকণ বনাইছিলে আমখিনি কাটি থোৱা আছে এই ওচৰৰ মানুহজনী ঘৰত ইমান ধুনীয়াকৈ আম কাটিছে মই মুখে লগাম মই মুখে লগাম যিহে যেনেকৈ কৈছোঁ আৰু পকিলে কেইটামান খাবহি লাগিব পাই খুৰী মাংস বনাইছিলে নহয় মাংস অকণ দিয়ক কি খুৰী নাপায় মাংস চাংস নাই মূৰটোহে দেখিলোঁ মই আকৌ মূৰটোহে দেখিলোঁ তোক সেই ইমান ধুনীয়া ধুনীয়া গোন্ধ আছিলে একদম সেই মাংস বনোৱা একদম ইমান ধুনীয়া ধুনীয়া গোন্ধাইছিলে একদম মাংস বনোৱা হেৰি তাহাঁত হেৰি এইটো কি গাহৰি বনাইছিলে মই দেখিছিলোঁ নহয় নহয় সেয়া মানে অকণমান বনাইছিলোঁ মানে অকণমান খাই থৈ দিলোঁ অকণমান বনাইছিলে খাই থৈ দিলে মোক অকণমান দিব লাগে বুলি কয় ঘৰত কালি কল পচলা বনাইছোঁ আপুনি কেলৈ নিছিলেহি তেতিয়াহ'লে মই নিমেইতো আপোনালোকে কেলৈ নিদিয়েহি মোক কেলৈ দিম এইটো একদম এইজনী একদম পাগলীজনী একদম এইজনী একদম বেয়া পাগলী একদম তাই অকলে অকলে খাব পাৰে আমাক দিব নাই কালি মই ঘৰত কল পচলা 1 নম্বৰ বনাইছিলোঁ একদম তই গোটেইখিনি নিলিহি সেয়া কল পচলা ছোৱালীজনীয়ে ভাত অকণো খাব নাপালে কল পচলাই তই নিলি গোটেইখিনি কালি ৰাতিয়ে কল পচলা আছে আজি ৰাতিকে মই মাংস আনিম তোক দিম ৰ বন্ধু তইনো কি তইনো কি কিনো জেওৰাখন দিছোঁহে এইবাৰ মই ৱাল দিম আমাৰ ঘৰলৈ আৰু 10 ৰুমত আমাৰ ঘৰলৈ নাহিবি আমাৰ ঘৰটো দেখিছা কিমান পকা বনাইছে তহঁতৰ ঘৰটো 10 ৰুমত কি আছে আছে বহুত পকা এতিয়া মেহেল বনাইছিলে বুজি পালি মোৰটো বনাইছে ইয়াত চাবি এইখন দেউতাৰ জেওৰা আছে এতিয়া ইয়াত মই ৱাল এইখন ভঙা হেভি জেওৰা এইখন হেভি জেওৰা তহঁতিহে বনাইছ মই এইপিনে ইমান ডাঙৰকৈ ৱাল এখন বনাম বুজিলি আমিতো আৰু বনাই দিম তোৰ ছোৱালীজনী আজিৰ পৰা আমাৰ ছোৱালীজনীৰ লগত খেলিব নাপায় মোৰ ছোৱালীজনী তহঁতৰ ঘৰলৈ কেতিয়া নপঠিয়াও তইও তোৰ ছোৱালীজনী আমাৰ ঘৰলৈ নপঠিয়াবি ৰাতিকে তই আমাৰ ঘৰলৈ ময়ো নপঠিয়াও 10 ৰুমত নপঠিয়াও মোৰ ছোৱালী ৰাতিকে তই মাংস ল'বলৈ আহিবি ৰ মই মাংস বনাম চবচোন গোন্ধ মলাই দিয়াম মই তই হেভি মাংস বনা হ'ব ময়ো যাওঁ এতিয়া তোনো কি আছে সেইখন দোকান মুখৰ আগতে মই সেইখনৰ পৰা এক দিনো ক্ষতি নকৰোঁ সদায় আনো সেইখনৰ পৰা মাংস এতিয়াই মই আনি দেখাব পাৰোঁ এইখন মোৰ দোকান হয় এইখন সেই দোকান সেই 10 ৰুমত সেইটো মুগত জেঠু হয় বুজিলি সমাজ দেখিছে ঘৰৰ মানুহৰ লগত দল লাগে দেখিছে আপোনালোকে এইবোৰ কাম নকৰিবা দেই বাই বাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব